আজি মই আপোনালোকৰ কাৰণে অসমীয়া সাধাৰণ জ্ঞানৰ শংকৰদেৱৰ বিষয় 10টা প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নকেইটা অতি গুৰুত্বপূৰ্ণ, তো আপোনালোকে ভালদৰে চাই যাব। এই প্ৰশ্নকেইটা সকলো জবৰ বাবে গুৰুত্বপূৰ্ণ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল? এ বৰপেটা, বি নগাঁও, চি মাজুলী, ডি কোচবিহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি নগাঁও। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম নগাঁৱত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন বংশত হৈছিল? এ আহোম, বি কোচ, চি চুতীয়া, ডি শিৰোমণি বৰা ভূঞা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডি শিৰোমণি বৰা ভূঞা। নেক্সট প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দেউতাকৰ নাম কি আছিল? এ কুসুম্বৰ ভূঞা, বি গোবিন্দগিৰি ভূঞা, চি ৰামানন্দ, ডি মাধৱ কন্দলী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কুসুম্বৰ ভূঞা। শ্ৰীমন্ত শংকৰদেৱৰ দেউতাকৰ নাম আছিল কুসুম্বৰ ভূঞা। নেক্সট প্ৰশ্নটো হৈছে শংকৰদেৱৰ প্ৰথমগৰাকী পত্নীৰ নাম কি আছিল? অপশ্যন দিয়া আছে এ সূৰ্যৱতী, বি কালিন্দী, চি ৰুক্মিণী, ডি সৰস্বতী। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি কালিন্দী। শংকৰদেৱৰ প্ৰথমগৰাকী পত্নীৰ নাম আছিল কালিন্দী। নেক্সট প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কিমান বছৰ বয়সত বিদ্যালয়লৈ গৈছিল? অপশ্যন দিয়া আছে এ 8 বছৰ, বি 10 বছৰ, চি 12 বছৰ, ডি 14 বছৰ। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল চি 12 বছৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 12 বছৰ বয়সত বিদ্যালয়লৈ গৈছিল। নেক্সট প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুজন কোন আছিল? অপশ্যন দিয়া আছে এ হেম সৰস্বতী, বি গোবিন্দগিৰি ভূঞা, চি ৰামানন্দ, ডি মহেন্দ্ৰ কন্দলী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডি মহেন্দ্ৰ কন্দলী। শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুজন মহেন্দ্ৰ কন্দলী আছিলে। নেক্সট প্ৰশ্নটো হৈছে শংকৰদেৱে ৰচনা কৰা প্ৰথমখন নাটক কোনখন? অপশ্যন দিয়া আছে এ চিহ্নযাত্ৰা, বি পত্নীপ্ৰসাদ, চি কেলিগোপাল, ডি কালিয়া দমন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ চিহ্নযাত্ৰা। শংকৰদেৱে ৰচনা কৰা প্ৰথমখন নাটক হ'ল চিহ্নযাত্ৰা। নেক্সট প্ৰশ্নটো হৈছে শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল? অপশ্যন দিয়া আছে এ দেৱী ধৰ্ম, বি কৃষ্ণগুৰু ধৰ্ম, চি একশৰণ নাম ধৰ্ম, ডি শান্ত ধৰ্ম। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চি একশৰণ ধৰ্ম, একশৰণ নাম ধৰ্ম। শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম আছিল একশৰণ নাম ধৰ্ম। নেক্সট প্ৰশ্নটো হৈছে অসমত সৰ্বপ্ৰথমে কোনে অংকীয় নাটৰ সৃষ্টি কৰিছিল? অপশ্যন দিয়া আছে এ মহেন্দ্ৰ কন্দলী, বি শংকৰদেৱ, চি মাধৱদেৱ, ডি অনন্ত কন্দলী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বি শংকৰদেৱ। অসমত সৰ্বপ্ৰথমে শংকৰদেৱে অংকীয় নাটৰ সৃষ্টি কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল? অপশ্যন দিয়া আছে এ মাজুলী, বি বৰপেটা, চি বৰদোৱা, ডি কোচবিহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এ মাজুলী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন মাজুলীত হৈছিল। মই আপোনালোকৰ কাৰণে নেক্সট ভিডিঅ'ত আৰু শংকৰদেৱৰ বিষয়ে 10টা প্ৰশ্ন লৈ আহিম। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আৰু লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। আজিলৈ ইমানেই।